হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক নতুন এখন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাম যে আপোনালোকৰ যিটো ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডত কিমানজন ফেমিলি মেম্বাৰ আছে আপোনালোকে কিন্তু জানিব পৰা নাই। তে আপোনালোকে অফিচিয়েলি কিমানজন ফেমিলি মেম্বাৰ আছে জানক এইটো ভিডিঅ'ৰ জৰিয়তে। সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম, আপোনালোকে পোনে পোনে মোবাইল স্ক্ৰীণত দেখক। আপোনালোকে যিকোনো মোবাইলৰ এটা ব্ৰাউজাৰ অন কৰিব। মই ক্ৰোম ব্ৰাউজাৰটো ভাল পাওঁ, গতিকে মই ক্ৰোম ব্ৰাউজাৰটো অন কৰি লৈছোঁ। আপোনালোকে সাৰ্চ বাৰত লিখিব RCMS assam.gov.in, তাৰপিছত ক্লিক কৰি দিব। তাৰপিছত বন্ধুসকল আপোনালোকে দেখা পাইছে RCMS আসাম ষ্টেট পোৰ্টেল, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে নেশ্যনেল ফুড সিকিউৰিটি প্ৰগ্ৰাম যেটো অফিচিয়েল ৱেবসাইট হয়, ৱেবসাইটটো খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে কেইটামান অপচন দেখা পাব, ৰেচন কাৰ্ড, এলোকেশন, সাপ্লাই চেইন ইত্যাদি। তে আপোনালোকে কি কৰিব, ৰেচন কাৰ্ড যেটো আছে তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াতে দেখা পাব ৰেচন কাৰ্ড ডিটেইলছ। ৰেচন কাৰ্ড ডিটেইলছত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে এটা সিকিউৰিটি কোড শো হ'ব। আপোনালোকে সিকিউৰিটি কোডটো ভেৰিফাই কৰি ল'ব প্ৰথমত। তো মই ভেৰিফাই কৰি আছোঁ। ভেৰিফাই হোৱাৰ পিছত এনেকুৱা আৰু এটা নতুন পেজ খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে দেখা পাব ষ্টেটটো আমাৰ অসম সিলেক্ট হৈয়ে থাকিব। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি দিব। নিজৰ নিজৰ ডিষ্ট্ৰিক্টটো ইয়াতে সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে DFSO, ইয়াতে DFSO শো কৰিব। তাৰপিছত ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আকৌ এটা সিলেক্ট কৰিব লাগিব TFSO। তাৰপিছত FPS টো শো কৰিব আপোনালোকে। FPS মানে বন্ধুসকল ৰেচন কাৰ্ড একচুয়ালি ডিলাৰ হয়। আমাৰ ডিস্ট্ৰিক্টত সাব ডিভিজনত কিমান কেইজন ডিলাৰ আছে বা সুলভ মূল্যৰ দোকানী আছে, সকলোবিলাক ইয়াতে শো হ'ব। আপোনালোকৰ নিজৰ নিজৰ ডিলাৰজনৰ নাম ইয়াতে সিলেক্ট কৰি দিব। নাম দেখা পাব আৰু এটা নম্বৰ থাকে, সেই নম্বৰটো শো হ'ব আপোনালোকে। তো আপোনালোকৰ নিজৰ ডিলাৰটোৰ নাম বিচাৰি আপোনালোকে সিলেক্ট কৰি ল'ব। মই সিলেক্ট কৰি আছোঁ। আপোনালোকে ভাল কৰি চাব, বহুত কেইটা শো হ'ব, লাহে লাহে চাব। ডিলাৰজনত সেভ কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব স্কিমৰ ঠাইত ক্লিক কৰাৰ লগে লগে ইয়াতে AAYPHHNER আপোনালোকে সিলেক্ট অল যেটো অপচন পাব, সিলেক্ট অলত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত বাহিৰত এটা টেপ মাৰিব আৰু লগে লগে লোডিং হ'ব। হোৱাৰ পিছত ইয়াতে আছে ষ্টেটাছত আপোনালোকে সিলেক্ট অল ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আকৌ বাহিৰত এটা ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে লোডিং হ'ব। লোডিং হোৱাৰ পিছত ইয়াতে পাব সৰ্টিঙত আপোনালোকে কি কৰিব, ৰেচন কাৰ্ড ৱাইজ, মেম্বাৰ ৱাইজ এইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত লোডিং হোৱাৰ পিছত আকৌ RC ষ্টেটাছত ক্লিক কৰিব। ইয়াতে অল সিলেক্ট কৰি দিব। অল সিলেক্ট কৰাৰ পিছত ইয়াত আপোনালোকে ৰিপৰ্ট নামত ক্লিক কৰাৰ পিছত এনেকুৱা আকৌ ইয়াতে শো হ'ব FPS ৱাইজ RC এণ্ড মেম্বাৰ ডিটেইলছ, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত বন্ধুসকল সোঁফালে চাই আছে ভিউ ৰিপৰ্ট, আপোনালোকে ভিউ ৰিপৰ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকে চাব সকলোবিলাক আপোনালোকৰ ডিলাৰৰ যিসকলৰ ৰেচন কাৰ্ড আছে সকলোবিলাক মেম্বাৰ আপোনালোকে দেখা পাব, যাৰ নামত কাৰ্ডটো আছে আৰু এটা কাৰ্ডত কিমান সদস্য আছে আপোনালোকে সকলো ডিটেইলছ এইখন পেজত দেখা পাব। তো বন্ধুসকল আপোনালোকে চাইছে, এনেকৈ আপোনালোকে নিজে চাই লওক আপোনালোকৰ ৰেচন কাৰ্ডটোত কিমান সদস্য আছে। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।